য'ত নেকি ছেফটি জেগা হয়, য'ত গ'লে আমাৰ একো অসুবিধা নহ'ব, যেনিবা টেবুলৰ তলত তেনেকুৱা জেগা এটা বাছি আমি কি কৰিব লাগে, চবে গৈ মেলি তাত গোট খাব লাগে বা আমাৰ এনেকুৱাকৈ আমি হেল্ল', আমাৰ দুই জ্বলি আৰু ভিতৰত এজন ফুল উদ্ধাৰ কৰিব লাগে, গতিকে আপোনালোকক অতি সোনকালে আমন্ত্ৰণ এইফালে দি যাবাগে, এনেই বেগ গা হ'লেও এটা লৈ যাবা, বাহিৰ যাবা, বেগ এটা লৈ যোৱা, তাই হ'ব লৈ যোৱা। এতিয়া যোৱা তাত কোনোবা আছেনে ভিতৰত? ওলাওঁ কি কয়? আছোঁ মোক গুচাই লোৱা বুলি কয় আকৌ। তুমি লাহেকৈ টানা। এইটো পজিশ্যনটো ইপিনে কৰা, সি যেনেকৈ হৈ আছে সেইটো পজিশ্যনত বনোৱা। অঁ অঁ বেছি ঠেক হৈছে, বেছি ঠেক হৈছে। অকণমান চিৰিয়াছলি ক'বা, হাৰিব নালাগে। হাত ক্ৰছ কৰিছানে? ক্ৰছ হাত ক্ৰছ কৰা। এই দুখন হাত ক্ৰছ কৰা, হাত দুখন ক্ৰছ কৰা। ঠিক আছে ছাৰ, এইটো কৈছে অঁ, হাত দুখন একেখন নিচিনা লাগিব। ফচি আছে আৰু মই এতিয়া উদ্ধাৰকাৰী হিচাপে মই এতিয়া বিচাৰি যাম। মোৰ হাতত মোৰ ছেফটি থাকিব, মোৰ হেলমেট থাকিব, এইখিনি এতিয়া আমাৰ এতিয়া নাই বৰ্তমান। মইতো ফুল গিয়াৰত থাকিম, মোৰতো একো হ'বলগীয়া নাই। মইতো নিজৰটো ছেফটিটো চাই ল'ব লাগিব ন। সেইটো কাৰণে মই বিচাৰি যাম, যে এনেকৈ বিচাৰি যাম। মই ট্ৰলিং কৰিবলৈ যাম, এতিয়া নেদেখাওঁ আৰু এনেকৈ যাম মানে। কেনেকৈ চাফা কৰি যাব লাগে ৰাস্তাটো। মই এতিয়া গোটেই ৰুমটোত সোমালোঁ। ৰুমটোত সোমাই ফাৰ্ষ্ট মইতো গম নাপাওঁ যে ক'ত ফচি আছে মানুহজন। মই মানুহজনক চাৰ্চ কৰিব লাগিব, মই মাত লগাব লাগিব, তেওঁ যাতে কিবা এটা মই ছিগনেল পাওঁ আৰু তেওঁ হ'লেও বাছ মোক ছিগনেল দিব লাগিব যদি সেইটো অৱস্থাত আছে। মই হেল্ল' কোনোবা আছে নেকি? কোনোবা আছে নেকি? মই তেওঁক এইটো অৱস্থাত যদি পাওঁ, এইটো অৱস্থাত পালে মই মানুহজনক, যিহেতু অকলে মই গৈছোঁ, মোৰ আৰু থাকিব, মোৰ এইফালে ৰছী বন্ধা থাকিব, মোৰ বাহিৰত মোক কানেক্ট কৰি থাকিব, মই ছিগনেল দি থাকিম যে মই মানুহজন পাইছোঁ। এনেকৈ ছিগনেল আছে কিছুমান আমাৰ। প্ৰথমতে মই চাব লাগিব যে ল'ৰাজনৰ উশাহটো আছেনে নাই। তাৰপিছতে চাব লাগিব কিবা মুখত কিবা খাই আছিলে নেকি বা কিবা সোমাই আছে নেকি চাই ল'ব লাগিব। তাৰপিছতে আৰু যিহেতু আমাৰ ষ্টুডেণ্টৰ পেন থাকিব পাৰে বা বেল্ট থাকিব পাৰে, এই বেল্টডাল মই খুলি ল'ব লাগিব।
তাৰপিছতে ফাৰ্ষ্ট ফল মই চাব লাগিব যে মূৰত দুখ পাইছে নেকি, মূৰত লাহেকৈ দাঙি ল'ব লাগিব। দাঙাৰ পিছত এনেকৈ খাৰা কৰি ল'ব লাগিব। খাৰা কৰি যিহেতু তাৰ ভৰিটো ক'ৰবাত ফচি আছে, তুমি নাহিবা, মই টানি দিম। লাহে লাহে উলিয়াই ল'ব লাগিব। তাৰপিছতে আকৌ এতিয়া পিছফালৰ পৰা দাঙিব লাগিব হা। মই এতিয়া ভৰিটো উঠালোঁ, মানুহটো উঠালোঁ, মইতো এতিয়া মানুহটো আনিব লাগিব, এনেকৈতো মই দাঙি আনিব নোৱাৰোঁ। চাৰিজনৰ ভৰিৰ ওপৰত ভৰিটো দি দিয়া। তাৰপিছতে এইটো বৰ্তমান মই যিটো কৌশল কৰি আছোঁ, এতিয়া মই যিটো পদ্ধতি ইয়াক মই উদ্ধাৰ কৰি লৈ যাম, এইটোক কয় ফায়াৰমেন লিফ্ট। মানুহটো শুই দিয়ে, ইয়াত শুই দিয়ে, ইয়াত শুই দিয়ে, ইয়াত থৈ দিয়া, হাতত ইয়াৰ পৰা ইয়াত দুখ পাইছে, অলপ কাটিছে, মানে তেজটো ওলাই আছে। আমি সেই তেজটো বন্ধ কৰি দিব লাগিব, নহ'লে হস্পিটেলত গৈ পোৱাৰ আগতে হয়তো বেছিকৈ ব্লাডটো ওলাই গ'লে তেওঁৰ কণ্ডিশ্যনটো বেছি চিৰিয়াছ হৈ যাব পাৰে, হয় নাই? সেইকাৰণে আমি ইয়াক মানে ব্লাডটো ওলাব নোৱাৰাকৈ এটা টেপিং কৰি দিয়া হৈছে।